বিয়া থাকলে আর কোনো একো নগে আমার অভিনয় করেছে আমার দুর্দান্ত অভিনয় করেছে বিয়া আছে বিশ্বৰ এতিয়াও জীয়াই আছে ইতিমধ্যে দৰ্শকৰ বৰ্তমান ভিৰ চলি আছে বিশ্বৰ এতিয়াও জীয়াই আছে মই ৰাজধানী থিয়েটাৰৰ ভিতৰত ভাগত মই এতিয়া বৰ্তমান মই সোমাই যাম আৰু মই ভিতৰৰ ভাগত কিছুমান দৃশ্য দেখাম আপোনালোকে চাব আৰু থাম্বনেইলখিনি গোটেইখিনি যিহেতু দেখাব নোৱাৰোঁ আপোনালোকে নিশ্চয় আপোনালোকে ভিজিট কৰিব ৰাজধানী থিয়েটাৰত য'তে নাথাকক কিয় ওচৰে মোরে জুড়ি তোমার এই বুকু পেরুয়া তাহলে সকলোকে ভাত খাদ্যকে ধন্যবাদ আগবঢ়াইছো তাহলে আপোনালোকৰ মাজত আমাৰ পৰিয়ালৰ তৃতীয় এই বিদায় নিশাত আমি আপোনালোকৰ মাজলৈ সৰ্বদৰে নিবেদন কৰিম গাইজ কিন্তু কালি দিছে ৰাজধানী থিয়েটাৰে পেণ্ডেল কালি আজি ছেকেণ্ড শ্ব' হয় থাৰ্ড শ্ব' কালি আপোনালোকে চাব আহিব একদম পুৰা ফালি দিছে মিতুল ভূঞাই বঢ়িয়া মজা আহিছে মজা কেনেকৈ লাগছে মজা থিয়েটাৰ কেনে সুন্দৰ ফেণ্টাষ্টিক আপোনালোকে সকলোকে ছাপোৰ্ট কৰক আৰু শ্বেয়াৰ কৰক এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক কেনেকুৱা হৈছে বঢ়িয়া বঢ়িয়া ভাল হৈছে ভাল হ'ব এই ভিডিঅ'টো মই আপলোড দিব পাৰিম আপোনাৰ আশীৰ্বাদ দিব আপোনালোকে লাইক কৰিব যদি ভাল পায় দক্ষিণ বকুৱা বাজনী তাৰমানে সাৰ্বজনীন দুৰ্গা পূজাৰ উপলক্ষে তেখেতসকলে আমন্ত্ৰণ কৰিছিল ৰাজধানী থিয়েটাৰ আজি তেখেতসকলৰ দ্বিতীয় নিশা আজি বৰ্তমান লাইক চলি আছে বৰ্তমান এই দ্বিতীয় নিশাৰ বলিষ্ঠ নিবন্ধ আছে লাইক কৰি দিব আপোনালোকে যদি ভাল ভাবে ঠিক আছে এনেকুৱা ধৰণতে নাটকখন চলি আছে বৰ্তমান এতিয়াও বৰ্তমান চলি আছে মিডল দাদা হিচাপে সন্মান কৰোঁ ট্ৰেজেডি কিং বুলি কয় নেকি ট্ৰেজেডি কিং বুলি কয় ট্ৰেজেডি কিং মানে তেখেতসকলে এটা হেৰি নায়ক হয় তাৰমানে কিং মানে এটা নায়ক কিং মানে নায়ক আৰু ট্ৰেজেডি যিয়ে নহওক ইয়াৰ পৰা মই সামৰি কাটি মই আৰু দুটামান মানুহক মই আৰু মই কিবা এটা মই ৰাজধানী থিয়েটাৰৰ পৰা বা ৰাজধানী থিয়েটাৰৰ মই জনাও নাছিলোঁ মই দৰ্শক হিচাপে জনাইছিলোঁ মই
হলা কিন্তু ৰাজধানী থিয়েটাৰত ধন্যবাদ জনাইছোঁ। অ'কে থেংক ইউ ৰাজধানী থিয়েটাৰৰ প্ৰথম দৰ্শক মই লগত পৰিচয় কৰাই দিলোঁ আৰু মই নেক্সট পৰিচয় কৰাম মই এইজন লগত কি ক'বা ৰাজধানী থিয়েটাৰ নমস্কাৰ কোৱা মই থিয়েটাৰ চোৱা নাই মই আকৌ ক'ব নোৱাৰোঁ মানে থিয়েটাৰখন তুমি কিয় চোৱা নাই পইচা নাই আচ্ছা তুমি পইচা নাই কাৰণে থিয়েটাৰ নাচালা এতিয়া ছেকেণ্ড শ্ব' চাবা ছেকেণ্ড শ্ব' চাম আচ্ছা ছেকেণ্ড শ্ব' মানুহ কিমান হৈ আছে ৰ'বা, ৰ'বা এক মিনিট আপুনি ৰ'ব আপুনি তৰ্ক বিতৰ্ক নকৰিব আপোনাৰ লগত মই অলপ পিছত কথা পাতি আছোঁ ছেকেণ্ড শ্ব'ৰ কাৰণে মানুহখিনি থিয়েটাৰ সঁচাকৈ আপ্লুত আৰু আপোনালোকে মৰম আশীৰ্বাদ দিব আৰু আগলৈ এক কৰি ভাল নাটক হ'ব বুলি মই আশা ৰাখিছোঁ আৰু বহুত বিশ্বনাথ জীয়াই আছো বিশ্বনাথ জীয়াই আছে বিশ্বনাথ জীয়াই আছে বিশ্বনাথ জীয়াই এই বছর আগামী দিনে ব্যয়বহুল বাস্তবধর্মী সামাজিক নাটক যেটা সিলেক্টর পরিচালক অভিজিৎ ভট্টাচার্যের দ্বারা রচিত হাঁহি কান্দন একশন রোমাঞ্চ থিয়েটারের অনেক বিশাল আয়োজন মূল্য প্রকাশনের কোন ধরনের উদ্বোধনী কৃতি নৃত্যনাটিকার ব্যবস্থা থাকিব সেই যিসকল কলাকাৰ থাকে তেওঁলোকে আগতে ভিতৰখন ভাঙি আছে সেইসকল দৰ্শকক আগতীয়াকৈ তেওঁলোকৰ আসনখনক নিশ্চিত কৰিবৰ কাৰণে অনুৰোধ জনোৱা হয় সহায়ক কমিটি জনাইছে সঁচাই না থেংক ইউ ভাল হৈছে সঁচাকৈ এই থিয়েটাৰ কেনে হৈছে থিয়েটাৰ কেনে হৈছে হা ভাল হৈছে না এই বেছি থিয়েটাৰ কেনে হৈছে সুপাৰ টুপাৰ থিয়েটাৰ যিয়ে নহওক থিয়েটাৰখন শেষ হৈ গ'ল আৰু এতিয়া ছেকেণ্ড শ্ব' হ'ব আৰু ছেকেণ্ড শ্ব'ৰ কাৰণে আপোনালোকে প্লিজ আপোনালোকে পৰহি দিনা আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যিমান পাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত যাওক আৰু চাওক মানুহ চাওক কথা সুধিম চিধা চিধি যদি তুমি ভাল পোৱা মৰমতে মোক এবাৰ কোৱা সাঁচি থোৱা আছে জানা তোমালে মোৰ ভাল পোৱা জানা যদি তুমি মোৰ হোৱা ময়ো হম তোমাৰ জানা কেনেকৈ মাতিলে আহিবা হঠাৎ মনে কিনো কৰিমে তোমাৰ গুণ হ'বলে জিলাপি নাই কি ভাল পাবি আৰু মহান উত্তৰ ফালে থাকিব